নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ফ্লিপকাৰ্টৰ এডিট প্ৰফাইল বা প্ৰফাইলটো এডিট কৰিবলৈ পৰা নাই বা এডিট কেনেকৈ কৰিব তাৰ জানিব বিচাৰিছে, তো আপুনি ফ্লিপকাৰ্টত প্ৰেছ কৰক। ফ্লিপকাৰ্টত মই প্ৰেছ কৰিলোঁ, ইয়াত দেখিবলৈ পাইছে, তো মই এইটো ইয়াতে প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰাৰ পিছত আপুনি যাব একাউণ্টত গ'লোঁ। একাউণ্টত যোৱাৰ পিছত এনেকৈ স্ক্ৰল কৰক, ওপৰৰ ফালে স্ক্ৰল কৰিব, মানে টানি দিব ওপৰৰ ফালে। তাৰপিছত দেখিবলৈ পাইছে এডিট প্ৰফাইল, ঠিক আছে। তো এতিয়া আমি এই প্ৰফাইলটো এডিট কৰিম, মানে আমাৰ নাম, ইমেইল, মোবাইল নাম্বাৰটো ঠিক আছে নে নাই ইয়াত চেক কৰিব পাৰিব। তো মই এডিট প্ৰফাইলত প্ৰেছ কৰিলোঁ। এডিট প্ৰফাইলত প্ৰেছ কৰাৰ পিছত আপোনাৰ যোনটো মেইল ফিমেইল যোনটো আপোনাৰ ছিলেক্ট কৰি ল'ব, ঠিক আছে। তো মই মেইল হয়, তো গতিকে মেইলত ছিলেক্ট কৰিছোঁ। মেইলত প্ৰেছ কৰিলোঁ, মেইল প্ৰেছ হৈ গ'ল। আকৌ আপুনি ছেম টু ছেম এডিট প্ৰফাইলতে প্ৰেছ কৰক। এডিট প্ৰফাইলত প্ৰেছ কৰাৰ পিছত এতিয়া মই মেইলটো ছিলেক্ট কৰি ল'লোঁ। এতিয়া আপোনাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, ইয়াত যেনেকৈ দেখিবলৈ পাইছে কি অজিত কুমাৰটো মানে এটা এক্সাম্পল হিচাপে দিছে আৰু ফাৰ্ষ্টত নিজৰ নামটো, লাষ্টত নিজৰ টাইটেলটো, ঠিক আছে। তো মই নামটো দি দিছোঁ ইয়াত, গতিকে নামটো অজিত আঁতৰাই দিছোঁ। নয়নজ্যোতি ফুকন নিজে বহি গ'ল, ঠিক আছে। তো নয়নজ্যোতি ফুকন নামটো মোৰ দি দিলোঁ। বাকী আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত আছেই, মোবাইল নাম্বাৰটো এইটো আছে। যদি আপুনি এইটো নাম্বাৰ দিব বিচৰা নাই, মানে দিলে ফাৰ্ষ্টত OTPৰ কাৰণে, কিন্তু আপুনি বেলেগ এটা নাম্বাৰ দিব বিচাৰে, আপুনি নাম্বাৰো চেঞ্জ কৰিব পাৰে। আপডেট দেখিবলৈ পাইছে, আপুনি নাম্বাৰো চেঞ্জ কৰিবলৈ পাৰিব। এতিয়া ইমেইল ID, আপুনি যদি বিচাৰে ইমেইল আইডিও দিব পাৰে, কিন্তু ইমেইল আইডিৰ ইমান প্ৰয়োজন নাই বুলি ভাবোঁ। ইমেইল আইডিৰ নহ'লেও হয়, কিন্তু দিব পাৰে, ইমেইল আইডি এটা দি থৈ দিব পাৰে, ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ একাউণ্ট ডিএক্টিভেট কৰিবলৈও দিছে, ডিএক্টিভেট একাউণ্ট। যদি আপুনি একাউণ্টটো ডিএক্টিভেট কৰিব বিচাৰে আপুনি কৰিব পাৰিব, আঁতৰাই দিব পাৰিব। আৰু যদি একেবাৰে পাৰ্মানেণ্টলি ডিলিট কৰিব বিচাৰে তেনেহ'লে ডিলিট একাউণ্ট বুলি দিছে, তো আপুনি ডিলিট একাউণ্টটো ডিলিট কৰি দিব পাৰে। তো এনেকৈ আপোনালোকে নিজৰ প্ৰফাইলটো এডিট কৰিব পাৰিব। বেছি টান কাম নহয়, পাৰিব। তো আজিলৈ মানে, তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।